পাৰ্চেল অৰ্ডাৰ দিছিলোঁ, সেইটো আহিলে। আধাৰি পেকিং খোলা হৈ গৈছে বাৰু মোৰ। মই চাম এতিয়া, মই লিপষ্টিক অৰ্ডাৰ দিছিলোঁ নাইকাৰ পৰা। তো খুলি চাম কেনেকুৱা হয় কালাৰকেইটা। কম্বো আছিলে 799 আপোনালোকেও দিব পাৰে। আহি গ'ল 4টা লিপষ্টিক। তাকে ইউজ কৰিম আৰু আজি ভাগিনৰ অন্নপ্ৰসন্ন খাবলৈ যাম। হাই, আজি নতুন ভিডিঅ' এটা লৈ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু মোৰ ভিডিঅ'টো চাই ভাল পাব। আৰু আজি আমাৰ ভাগিনৰ অন্নপ্ৰসন্ন আছে, তো আমি তাতলৈ গৈ আছোঁ। সিহঁতৰ ঘৰ আচলতে দেওমন্দিৰ হয়। তো ব'লক আপোনালোকে আমাৰ লগত দেওমন্দিৰলৈ গৈ আমাৰ ভাগিনৰ অন্নপ্ৰসন্ন এটেণ্ড কৰিব। চ' বহুত ৰ'দ, পিন্ধিল আৰু বাই স্কুটি ৰেডি কৰিছে। তো আমি যাম আৰু বলক। ৰেডি আমাৰ ড্ৰাইভাৰ, একদম হেলমেট পিন্ধি গাড়ী ৰেডি কৰিছে। তো আমি আমাৰ ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম, চোৱা ভিডিঅ'খিনিও কৰি দেখাম আপোনালোকক। মাৰি ল আচলতে ভাইটিৰ লগত যাম, বা আৰু খুৰী যাব। তো ইহঁত আগত আগে গৈ থাকিব, আমি পিছে পিছে গৈ থাকিম আৰু। মই যাই আছোঁ, তহঁত যাই থাক। গ'ল আমাৰ লগৰ এজন। তই ক'ত আছিলি? হা, ফোন কৰি আছোঁ, ৰিচিভ কৰা নাই। লেট কামাৰ। আমি এতিয়া গৈ থাকিম এনেকৈ আৰু আপোনালোকক দেখাই গৈ থাকিম। উৰে নাযাবি আকৌ দেই, লাহে লাহে। আমাৰ পাপা আহি আছে পিছে পিছে।
দিওঁ আমাৰ এইটো ভোট কেন্দ্ৰ হয় ৰাস্তাটো ভাল কৰিলে নে আগতে ইমান ভাঙা আছিল বহুত দিনৰ মূৰত এইফালে আহিলোঁ ন মই যেতিয়া এইফালে আহিছিলোঁ তেতিয়াতো ভাঙা আছিল ৰাস্তাটো কিন্তু এতিয়া বহুত ভাল হ'ল আৰু দোকানো বহুত আছে ডেভেলপ হ'ল ৰাস্তাটো এইটো আমাৰ বা চালি ন সেইটো চাইডৰ ৰাইট চাইডে সোমাব পৰা যায় আৰু লেফ্ট চাইডতো হেৰি নগৰবাহী মানে এইটোতো নগৰবাহীয়ে এইখিনিও ৰ'দটো নাই কাৰণেহে ন এইখিনি আকৌ মাজতে কি মানে চলাব মাৰি এৰি দিলা এই বাচালিৰ মছজিদ ডাঙৰ মছজিদ এইটো মাজেৰা বাচালিৰ আমি যিটো ৰাস্তাৰে আহি আছোঁ বৰ্তমান সেই ৰাস্তাটোৰ আচলতে একদম দিপিলা তাৰপিছত পথৰখন এইবিলাক ওলাব পাৰি নাই পাৰি এইবিলাক চব ওলাব পাৰি আমাৰ ঘৰৰ সন্মুখেৰে অহা ৰাস্তা যদিও মানে শ্বৰ্টকাট হয় আৰু বেলেগ এটা ৰাস্তাও আছে সেইটোৱে অলপ আৰু বহুত ঘূৰি অহা হয় কিন্তু আমাৰ মানে ঘৰৰ শব্দৰে আহে এইটো ৰাস্তা একদম আহি নগৰবাহীটো চালি সেইটো ওলাই তাৰপিছত ৰাস্তা একদম বেয়া মনে হয় মহিলাপাৰা লখিমপুৰ পুখুৰী আচলতে লখিমপুৰ পুখুৰী বহুতে চিনি পায় লখিমপুৰ পুখুৰী তাৰপিছত বুঢ়ীনগৰ পুখুৰী এইবিলাক হৈ একদম দিপিলা পথৰুঘাট এনেকৈ যাব পাৰি আৰু শ্বৰ্টকাট হয় এইটো এতিয়া দেখা দেখি নাই দূৰ দূৰণিলৈ দেখোন ক'ত জানো ৰ'ল একেটা ইমান দেৰি আমি অলপ ৰৈ দিছিলোঁ আমাৰ পাৰ্টনাৰ আহিব আছিল যিহেতু এতিয়া আহি গ'ল বনে আছে না ৰাস্তাটো এইখিনি ৰাজঘাট এইটো ৰাজঘাটৰ দলং ইংৰাজী বিদ্যালয় Halo Sokasa, halo Sokaso.
চক নাপালোঁ, বেলেগ এটা ৰাস্তাৰে আহিলোঁ। একদম আমি আমাৰ মানে শ্বৰ্টকাট কৰি ভিনদেউহঁতৰ ঘৰৰ ফ্ৰণ্টত ওলাব পাৰিম আৰু। তো আমি যিঠাইত গৈ আছোঁ আচলতে আপোনালোক সকলোৰে পৰিচিত, FB-ত আপোনালোকে পায়ে আছিলে, আৰু সকলোৰে মৰমৰ জীউ বেটা হয়। আৰু লগতে মোৰ আচলতে জীউ বেটাৰ দেউতাক মোৰ সৰু ভিনদেউ হয়। তো আপোনালোকক মই দেখাম জীউ বেটাহঁতৰ ঘৰ। বেছি দূৰ নহয় আৰু পামেই অলপ পিছত। মাত্ৰ এষাৰেই ক'ম আৰু যে আজি যদিও ঘৰখনত উখল মাখল হ'ব, কিন্তু জীউ বেটাহঁত উপস্থিত নাথাকিব। সেইকাৰণে আপোনালোক সকলোৱে যাতে প্ৰে কৰে আৰু যে জীউ বেটা আমাৰ মাজলৈ আকৌ সুস্থ সবল হৈ ঘূৰি আহে। তো তাৰে কামনা কৰিছোঁ আৰু আপোনালোকেও যাতে কামনা কৰে। যদি সুস্থ হৈ ঘূৰি আহে তো আকৌ জীউ বেটাকো চাগে মোৰ ভাগিনৰ দৰে আৰু অন্নপ্ৰাশন দিব, আৰু আকৌ হয়তো এনেকৈ লগ পাম, ভাল লাগিব আৰু। তো ব'লক আমি গৈ থাকোঁ। যিমানে দূৰ নহওক ভাল ৰাস্তা দি অহাই ভাল। এইটো ৰাস্তা বুলি কয় না? চালো নেকি আমি ৰাস্তাটো? এইটো ৰাস্তা বেচেৰি অৱস্থা। কাপোৰখনৰ সোধা নাই, দেউতাক ফোন কৰিলোঁ, দেউতা লেট্ৰিনত। ৰাস্তাটো বেছি বেয়া, এইখিনি নতুনকে মাতি দিছে কিজান দেই, সেইটো কাৰণে। এইটো কি হ'ল মানে এক্সচেঞ্জ নেকি? তোৰ খান মই, মোৰ খান তই। আমি কি পাম নেকি এতিয়া? অলপ বা বহুত দিনৰ পিছত, মানে বহুত দিনৰ মানে কাঠৰ তলং দেখা নাপায় না। সৰুৰ পৰা আজি দেখাব নেকি এখন মাই? সৰুতে সি জেঠিমাহঁতৰ ঘৰত যাওঁতে দেখা পাইছিল। মনত আছে আৰু মানে কাঠৰ দলং যে সৰুতে দেখা পাইছিল। অৱস্থাটো শেষ হ'ল আৰু তাৰ বাহিৰে কি হ'ল? নেক্সট নাহো দেই।
ইমান বেয়া ৰাস্তা গোটেই ড্ৰেছ বেয়া কৰি দিলে একদম বাঘাবাৰী শিৱ মন্দিৰ নেকি কোৱাচোন ৰাস্তা নে এইটো মোৰ নৰখিলি যে মোক এৰি থৈ গ'লে শ্বৰ্টকাট কৰি অহাৰ মজা পাই গৈছোঁ প্ৰভু ঈশ্বৰক চিন্তা নেক্সট ৰিটাৰ্ণ এইটো আছে যে নহয় আৰু দেই ড্ৰেছ পাতি অৱস্থা হ'ব এখন আমি পাই গ'লোঁ কিছু ৰাস্তা আহি ৰখ ফাইনেলি আমি পাই গ'লোঁ ৰাস্তা কেনেকুৱা পালি নেক্সট এইটো ৰাস্তাই নাযাওঁ হা ফাইনেলি মাকক পালোঁ মানে কেনেকুৱা ফিলিংছ ছোৱালী ভাত মুখত দিয়া মানে অন্নপ্ৰসন্ন পুথি পঢ়া হ'ল নেকি ডেকৰেশ্যন হ'ল নে নাই চাহ খোৱাত বিজি নেকি কিহেদি আৰু মোক এৰি আগতে খোৱাটো মেইন নেকি চবতে আহি খাবাই লাগিব বড়োটা কি হৈছে চাহ খাই লওঁ আৰু নেকি Lo. Do. চিঠিয়া কৰাৰ অৱস্থা আছে মামাক ৰেডি কাপোৰ পিন্ধি ভাত অন্নপ্ৰসন্ন দিব আৰু আমাৰ ভাষাত ভাত মুখত দিয়া আৰু লিখিতত অন্নপ্ৰাশন তো ফিলিংছ কেনেকুৱা দিবি আৰু নে কি আজিতে দিবি আৰু ঠিকছে খোৱা অহা কথা নেক্সট গেলি দবে দিম যেতিয়া যাব আমাৰ ঘৰত দবে দিম গাড়ীখন দেখে আনো নেকি অলপ অন্নপ্ৰাশনৰ কাৰণে সকলো ৰেডি কৰা হৈ গৈছে আৰু হেৰি একা কথা
Second namak. Chico. Baka bukan saya. Action.
আকৌ বজাইছে মাহীয়েকৰ অৱস্থা Aduh. Minta lagi. আজি খাই থকা কাম তাই এইটো কি ভাল পাইছে পানীখিনি দিয়া দাই থৈছো মাইনা কিছু মানে চাউন লৈ আছে আৰু মাহীয়েকৰ লক্ষণ এগুলা মাহীয়েকৰ লক্ষণ
আমাৰ ভিন্দই 1 লাখ গছ পুলি ৰোৱাৰ কাৰণে আসাম বুক অফ ৰেকৰ্ডছ পাইছে ৱৰ্ল্ড ৰেকৰ্ড আৰু শৰাই পাইছে এখন গামোচা চাপি লিখা আছে ইয়াতে অসম বুক অফ ৰেকৰ্ডছ বুলি আপোনালোকৰ সকলোৰে পৰিচিত জীউ বেটা দেউতাক অৰ্থাৎ মৃদুল কলিতা মোৰ সৰু ভিনদেউ তেখেতে 1 লাখ গছ পুলি ৰোপণ কৰি ৱৰ্ল্ড ৰেকৰ্ড কৰি এইটো প্ৰাইজ পাইছে এইটো তেখেতে ট্ৰফি আৰু মানপত্ৰ শৰাই তাৰপিছত এইটো জাপি গামোচা এনেকৈ ৱৰ্ল্ড ৰেকৰ্ড তেখেত চাৰ্টিফিকেট পাইছে তেখেত থাকিলে সঁচাকৈ ভাল লাগিলে হয় কিন্তু তেখেত বৰ্তমান নাই জানে আপোনালোকে যে তেখেত বৰ্তমান যিহেতু তেখেতসকল এতিয়া বেংগলোৰত আছে জীউ বেটাৰ লিভাৰ ট্ৰান্সপ্লাণ্টৰ কাৰণে তো সকলোৱে যাতে মানে কি প্ৰে কৰে আৰু জীউ বেটা যাতে আকৌ আমাৰ মাজলৈ ঘূৰি আহে সুস্থ হৈ আজি হয়তো জীউ বেটা থাকিলে হয়তো অন্নপ্ৰাশন দিলে হয় মোৰ বাৰ ভাগিনৰ সৈতে কিন্তু জীউ বেটা নাই যিহেতু যেতিয়া সুস্থ হৈ আহিব তেতিয়া হয়তো আকৌ জীউ বেটাকো মানে কি অন্নপ্ৰাশন দিব আৰু আমি একেলগে আকৌ লগ পাম দেখিছে আৰু বাহিৰত মানুহে বৰ্তমান ভোজন গ্ৰহণ কৰি আছে মই সেইটো দেখাম আপোনালোকক এইটোৱে জীউ বেটাহঁতৰ ঘৰ তেখেতসকল বৰ্তমান উপস্থিত নাই বেংগলোৰত আছে তেখেতসকল থাকিলে আজি সঁচাকৈ বহুত ভাল লাগিলে হয় কিন্তু তেওঁলোক আজি এই অন্নপ্ৰাশন ঘৰৰ যিটো মানে কি এটা উখল মাখল পৰিৱেশ তাত উপস্থিত নাই সঁচাকৈ দুখ লগা কিন্তু সকলোৱে যাতে আশীৰ্বাদ কৰে আৰু যাতে সুস্থ সবল হৈ আমাৰ মাজলৈ আকৌ ঘূৰি আহে আকৌ এবাৰ কৈছোঁ আপোনালোক সকলোৱে যাতে জীউ বেটাৰ কাৰণে প্ৰে কৰে যাতে সুস্থ হৈ আমাৰ মাজলৈ আকৌ ঘূৰি আহে এয়া জীউ বেটাৰ ডাঙৰ দাদা কৈ দিয়া জীউ বেটাৰ কাৰণে যাতে সকলোৱে প্ৰে কৰে বুলি প্ৰে কৰিব বুলি কোৱা জীউ বেটা মিছ কৰি আছে নাই
এইখনে ঘৰ আছিলে জীউবেটাহঁতৰ আৰু মোৰ বাইদেউহঁতৰ। এতিয়া আমি সকলো ঘৰমুৱা হ'ম। আমি এতিয়া ঘৰমুৱা হ'লোঁ। তো অলপ পিছত আমি ঘৰ পামেই, বেছি দূৰ নহয় বাৰু। অলপ ৰখি দিছোঁ সেইটো মাৰিটা কেনেকুৱা লাগিল? ভালে লাগিল। তথাপি বহু দিনৰ মূৰত আহিলোঁ, কিন্তু সৰু বাইদেউ আৰু ভিডিঅ' আৰু জীউবেটাৰ উপস্থিতিয়ে কিছু হ'লেও আমাক সেনেকৈ তুলিলে। সেয়াই আৰু আহিলোঁ, ভালে ভালে পাৰ হ'ল, কিন্তু ভাল লাগিল বাৰু। আমাৰ পিছে পিছে আহি আছে আমাৰ লগতে যোৱা পাৰ্টনাৰ। তো কেইজনমান আগত গৈ আছে বাৰু। সৰুতে যে আমিও এনেকুৱা বহি আছিলোঁ ৰাস্তাত, সৰুকালৰ দিনকেইটাই ভাল। যাওঁতে কৈছিলোঁ আমি 2খন বাইক, আহোঁতে কেইখন হ'ল? এইকেইটা নতুন এছপি মানা নাই। তুমি চাই ধৰিব তহঁতক এয়া নতুন এছপি মতে 4টা বজাত সকলো দোকান পোহাৰ বন্ধ যিহেতু, আৰু আমাৰ মঙলদৈটো সেইমতে বাৰু দোকান পোহাৰবিলাক বন্ধ হৈ পৰিছে। আমাৰ দেৰি হৈছে, ৰাস্তাত মানুহ নায়েই, প্ৰায় নোহোৱাই হৈছে বাৰু, মানুহেই নাই। আমাৰো দেৰি হৈছে যদিও মানে কি ঘৰলৈহে গৈ আছোঁ, সেইকাৰণে লাহে লাহে গৈ আছোঁ আৰু। বেলিও ডুবিল আৰু আমিও ঘৰৰ ওচৰতে আছোঁ, ঘৰ পামেই আৰু। আজিৰ ভিডিঅ'টো ইমানতেই শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেতিয়া ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আমি ঘৰ পাই গ'লোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ'টোৰ শেষত মই মোৰ ভিডিঅ'টোৰ জৰিয়তে সকলো বন্ধু বান্ধৱীক আজি পবিত্ৰ বন্ধুত্ব দিৱস যিহেতু, পবিত্ৰ বন্ধুত্ব দিৱসৰ মই শুভেচ্ছা যাচিলোঁ। বাই বাই, টেক কেয়াৰ, stay safe, stay healthy. But nothing more than friends this whole time.